हेलो কি খবৰ আপোনালোকৰ একচুয়ালি মই বহুত মেছেजेस পাই আছিলো মোৰ দোকানখনক লৈ মেইনলি মোক বহুতে সুধি আছিল যে তুমি দোকানখন নিদিয়া নেকি আজিকালি তোমাক নেদেখাই হলো মই সেইকাৰণে ভিডিঅ' বনাই আছো একচুয়ালি মই দোকানখন বন্ধ কৰিলো এবছৰ মানে হ'ল মই দোকানখন বন্ধ কৰা বহুত ৰিজন আছে এতিয়া চাওক ছোৱালী মানুহ এজনীয়ে যেতিয়া দোকান এনেকে দি থাকে মই যেতিয়ালৈকে ফুটপাথত মানে দিছিলো তেতিয়াটো বৰ্তা মানে যিজন আমাৰ পিজিৰ ওনাৰ আছিল তেওঁটো বাৰু মোৰ লগতে থাকিছিল তাৰপিছত মই মোৰ দোকানখন অকমান আগলে মানে আমাৰ পিজিৰ পৰা অকমান সমুখতে বনাইছিলো নতুনকে তেতিয়া ধৰক তাত গৈ পেলে হেনেকে বৰ্তা মোৰ লগত থাকিব নোৱাৰে মোৰ ঘৰৰ লগতো বন্ডিং ভাল হৈ গৈছিলে দেই যেতিয়া মই ফুটপাথত দোকান দি আছিলো মানে নিউজ চেনেল বিলাকত যেতিয়া ধৰক নিউজ পালে মাহতে অকমান খং আছিলে কিন্তু ল'ৰা-ছোৱালীৰ ওপৰতো তেনেকে ইমান খং কৰি থাকিব নোৱাৰে সত আমাৰ মাজত সব ঠিক হৈ গৈছিল দেউতাৰ লগত অকনমান আছিলে কিবা কিন্তু হেয়া পিছলে গৈ ঠিক হৈ গ'ল দোকানখন বনালো তেতিয়া মই দোকানত অকলে থাকিব লৈছিলো একচুয়ালি মা দেউতাই মোক দোকান দিবলে মানা এটা কাৰণতে কৰিছিলে যেটো মই এতিয়া ৰিয়েলাইজ কৰিছো যে ছোৱালী মানুহ এজনী যেতিয়া তেনেকে বাহিৰত দোকান দিয়ে ঘৰৰ বাহিৰত তাকো তো মা দেউতাৰ মনত কেনেকুৱা ধৰণৰ ভয় থাকে সেইটো মই প্ৰথমত ভাবাই নাছিলো দেউতাই কৈছিলে যে দোকান দিয়াটো ডাঙৰ কথা নহয় কিন্তু দোকানত কেনেকুৱা ধৰণৰ মানুহ আহে সেইটো মেটাৰ কৰে এতিয়া দোকান এখন খোলা পিছত আমি কেতিয়াও মানুহক ৰখাব নোৱাৰো যে আপুনিহে মোৰ দোকানত আহিব বা আপুনি নাহিব হেনেকে ক'ব নোৱাৰো তো তেনেকুৱাই হৈছিল মোৰ লগতো ভাল বেয়া বহুত মানুহ আহিছিল ইমান যে বেয়া মানুহ আছে পৃথিৱীত মই দোকানখন দিহে গম পাইছো কাৰণ ইমান দিনে ঘৰত আছিলো তেতিয়া কোনো মানুহকে আমি লগ নাপাওঁ যেতিয়া আমি বাহিৰত ওলাই যাওঁ তেতিয়াহে মানুহ চিনি পোৱা যায় বুলি কয় তো ঠিক তেনেকুৱাই হৈছে মোৰ লগতো দোকানখন দিয়া পাছতহে মই মানুহ চিনি পাইছো এনেকুৱা ধৰণৰ বহুত প্ৰবলেমছ পাইছিলো কিছুমান মানুহ আছে ইনেই বদনাম উলিয়াই থাকে ইনেই হিংসা কৰি থাকে নাজানো কিয় কাবাৰ লগত যদি কথাও পাতো তাতো প্ৰবলেম অকনমান যদি মই নাহাহো তাতো প্ৰবলেম বিশেষকৈ ছোৱালী মানুহ হলো সেইকাৰণে মই আৰু বহুত কথা শুনিব লগা হৈছিলে তো সেইবোৰ বস্তু ঘৰতো অফ কোৰ্স মই শেয়াৰ কৰিমে তো মা দেউতাই বহুত ভয় খাইছিল সেইবোৰ বস্তু লৈ যদি কিবা হৈ যায় যদি কোনোবাই কিবা কৰে আৰু সেইটো স্বাভাৱিক এতিয়া মই বুজি পাইছো মা দেউতাই কিয় মানা কৰিছিলে আৰু মা দেউতাৰ ভয় কিহত আছিলে একো নাই যি হয় ভালৰ কাৰণে হয় বুলি ভাবি ময়ো মুভ অন কৰিলো আৰু আপোনালোকেও প্লিজ মোক এইটো কথা আৰু সুধি নাথাকিব কাৰণ কথাবোৰ যেতিয়া সুধে আপোনালোকে তেতিয়া মানে মোৰ নিজৰে বেয়া লাগি আহে যে মই কাম এটা ষ্টাৰ্ট কৰিছিলো কিন্তু মই সেইটোত মই সাকসেস নাপালো একো নাই বহুত কথা শিকিলো বহুতখিনি মই নলেজ পাইছো সেইটো লাইনত এতিয়া বহুতখিনি নলেজ মোৰ আহিছে আৰু লাইফত কেতিয়াও এটা ৰিগ্ৰেট নাথাকিব মোৰ যে মই সেই কামটো কৰিব বিচাৰিছিলো কিন্তু মই কৰিব নোৱাৰিলো আন দুজন মানক মই ভাল বেয়া জ্ঞান দিব পাৰিম তো হিমানখিনি মোৰ নলেজ আহিছে বা ক'ব আছিলে আশা কৰিছো আপোনালোকে বুজি পাব